फरायसालिनि गंसे बासाव फांसे गिदिर बिफां गोग्लैनाय गिख्रंथाव जाब्रबथाय। बे गिख्रंथाव जाब्रबथायावनो गोबां फरायसा फरायसुलिफोरा गोब्राब जोखोम जादों। सेन्ट आर्चुला गोजौ फरायसालिनि गोबां फरायसाफोरा बासनि सायाव फांसे गेदेर दंफां गोग्लैनानै गोब्राब जोखोम जादों। रायजोनि गुबुन गुबुन ओनसोलफोराव मिथिंगानि गिख्रंथाव बारनि गेजेराव आसाम रायजोनि दिखियाजुलियाव रिमेल साइक्लना गिख्रंथाव गोहोम गोग्लैदों। जोबोद दुंहाव थासारिनि जाहोनाव सोलोंथाइ बिफाना फुंनि 7:30 रिंगायाव फरायसालियाव फोरोंनाय समफारिखौ सोलायनाय जादोंमोन आरो जेब्ला फरायसाफोरखौ लांलाय लाबोलाय खालामग्रा गंसे आल्ट्रा बासआ फरायसालिसिम फरायसाफोरखौ दोनहैनो थांगासिनोमोन, अब्ला बे बासाव फांसे गिदिर बिफाङा गोग्लैसिनो। बे गिख्रंथाव बिफां गोग्लैसिननायनि जाहोनाव गोबां फरायसाफोरा जोखोम जायो। सोलोंथाइ बिफान आरो खुंथायनि सांग्रांथि गैयैनि थाखायनो बेफोरबायदि गिख्रंथाव जाथाय जादों होननानै फोरमायो आरो जिल्ला खुंथाया गाज्रि बोथोर थासेयावबो मानो फरायसालिफोरखौ खुलिनो बिथोन होदों होनना नेमसुनि आफादगिरि बदरुल इस्लामआ खौरांगिरिफोरनि सिगाङाव बुङो। नेमसुनि आफादगिरि बदरुल इस्लाम आरो ओनसोलनि रायजो राजाफोरा खौरांगिरिफोरनि सिगाङाव मा बाथ्रा बुंखो आबुङै मिथिनानै लानि फै। হাই স্কুল আসলতে আমি দেখিবলৈ পাইছোঁ যে শোণিতপুৰ জিলাত যিটো ASDM যিটো ডাইজেষ্টাৰ মেনেজমেণ্ট আছে তেওঁলোকৰ ফালৰ পৰাও যোৱাকালি জাননী জাৰি সতৰ্কতামূলক জাননী জাৰি কৰা হৈছিল। কিন্তু সতৰ্কতামূলক জাননী জাৰি কৰাৰ পিছতো মানে কি কাৰণত যে স্কুল খোলা ৰাখিলে, আচলতে এই যে গছটো পৰিছে, এজনৰ ভৰি ভাঙিছে আৰু বহুতো ছাত্ৰ ছাত্ৰী আহত হৈছে, ইয়াৰ কাৰণে কিন্তু একমাত্ৰ দায়ী শোণিতপুৰ জিলা প্ৰশাসন। যিহেতু ASDMৰ ফালৰ পৰা এই সতৰ্কতামূলক জাননী জাৰি কৰা হৈছিল। জাননী জাৰি কৰাৰ পিছতো প্ৰথমতে কথা হ'ল যে বিদ্যালয়খন কিয় খোলা ৰাখিলে, যে শোণিতপুৰ জিলাৰ বিদ্যালয়সমূহ কিয় খোলা ৰাখিলে, তো বিদ্যালয়সমূহ বন্ধ ৰাখিব লাগিছিল। বিদ্যালয় কৰ্তৃপক্ষ জগৰীয়া বুলি ভাবে নেকি? ইয়াৰ বাবে সম্পূৰ্ণৰূপে বিদ্যালয় কৰ্তৃপক্ষ মানে জগৰীয়া। আৰু এই যে যিটো চেণ্ট মানে যি উচ্চলা হাইস্কুল আছে, ইয়াৰ আপোনাৰ পাৰ্কিং প্লেচ নাই। ইয়াতে ছাত্ৰ ছাত্ৰী হাজাৰৰো অধিক মানে ছাত্ৰ ছাত্ৰী আছে। যেতিয়া বিদ্যালয়ত তেওঁলোকৰ ল'ৰা ছোৱালীখিনি লৈ আহে, আপুনি চাব যে তেওঁলোকৰ পাৰ্কিং প্লেচ নাই, আগফালে যান জঁটৰ সৃষ্টি হয়। ইয়াত 15 নং ৰাষ্ট্ৰীয় ঘাইপথ, তাতে অজস্ৰ যান জঁটৰ কাৰণে আৰু বিদ্যালয় কৰ্তৃপক্ষৰ অৱহেলাৰ কাৰণে কিন্তু আজি এই দুৰ্ঘটনাটো ঘটিছে। তাৰমানে এতিয়া সংবাদ মাধ্যমৰ পৰা পলাই আছে, কি ক'ব? খবৰ ল'বলৈ আহিছিল মেডামৰ লগত আমি প্ৰথমতে আমি ততাতৈয়াকৈ গ'লো যি টুমুকি তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ হস্পিটেলত গ'লো। তেওঁলোক তাতে আমি কিছু পাইছিলোঁ, তেওঁলোকৰ আমি খবৰ ল'লোঁ। তাৰপিছত আমি আপোনালোকৰ লগত একেলগে আমি ইয়াতে আহিছিলোঁ, যিটো চেণ্ট উচ্চলা হাইস্কুলৰ আমি যি ইয়াৰে প্ৰধান প্ৰিন্সিপাল আছে, এই প্ৰিন্সিপালক লগ কৰিবলৈ গৈছিলোঁ। যে বৰ চৰম দুৰ্ভাগ্যজনক লজ্জাজনক কথা যে আমি সংগঠনৰ মানুহ আৰু সাংবাদিকসকলৰ পৰা এই প্ৰিন্সিপাল মেডামজনী আঁতৰত আছে। তেওঁ পলাইছে নেকি? তেওঁ পলাইছে, আমি আপুনি দেখিবলৈ পাইছোঁ। আমাৰ আগতে তেওঁ পলাইছে। তেওঁ কথা ক'ব নিবিচাৰে, কি হৈছে নহৈছে, কিমান ছাত্ৰ ছাত্ৰী আছিল, কি অসুবিধা কি সুবিধা, বা ছাত্ৰ ছাত্ৰীসকল ক'ত আছে কি নাই, এই ছাত্ৰ সংগঠন হিচাপে আমি খবৰ ল'বলৈ আহোঁতে মেডামগৰাকী পলাইছে। গতিকে ইয়াৰ বৰ দুৰ্ভাগ্যজনক কথা আৰু চৰম লজ্জাজনক কথা। গতিকে এই ক্ষেত্ৰত আমি আগন্তুক দিনত দৃষ্টি ৰাখিম যে আচলতে ইয়াত কি হৈ আছে। মানে বাছখন একচুৱেলি আহি আছিলে, আমাৰ এইটো ছেকেণ্ড ট্ৰিপ আছিলে, ঢেকিয়াজুলি ছাইডৰ পৰা আহি আছিলে। তাৰপিছত আহি থাকোঁতে ইয়াতে মানে ৰাস্তাত বিভিন্ন প্ৰাইভেট কাৰ ৰখি আছিলে, গাড়ী ৰাস্তাত জাম হৈ আছিলে, বাছখন আহিব পৰা নাছিলে। সেই মুহূৰ্ততে বাছখন পৰি গছডাল পৰিছে। কেইজন ছাত্ৰ ছাত্ৰী আহত হৈছে এতিয়া আমি ক'ব নোৱাৰোঁ, যিহেতু আজি বৰষুণৰ বতৰ কিমান ষ্টুডেণ্ট আছিলে সেইখিনি আমি ক'ব নোৱাৰোঁ। কিন্তু হস্পিটেলত নিছে, আহত কেইজন হস্পিটেলত নিছে। আৰু আমি মানে কিছুমান টিচাৰ আমি ভিতৰত আছিলোঁ, যেতিয়া আমি গম পালোঁ তেতিয়া দৌৰি আহিছোঁ। দৌৰি আহি আমি দেখিছোঁ যে আমাৰ ষ্টুডেণ্টখিনিক আমাৰ কিছুমান টিচাৰ আগতীয়াকৈ আহিলে, ততাতৈয়াকৈ সিহঁতক কিছুমান এই মানুহৰ যিবিলাক প্ৰাইভেট কাৰ আছে সিহঁতক উঠাই লৈ যোৱা হৈছে।